হেল্ল' গাইজ কি খবৰ আকবাৰ সকলোকে স্বাগতম অসম গেমিং 2.0 ইউটিউব চেনেললৈ আৰু ফাইনেলি আমাৰ ইণ্ডিয়ান চাৰ্ভাৰত আহি গ'ল ഌ নাইন 9.0 তো আজিৰ ভিডিঅ'টোত আমি কথা পাতিম ഌ নাইন 9.0 বিষয়ে তো ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে প্ৰথমতে বলক আমাৰ চেনেলৰ ইন্ট্ৰটো লগাই লওঁ তো প্ৰথমতে আমি ইভেন্ট পেজত যাম ইভেন্ট পেজত যোৱাৰ পিছত নিউজ সেকশনত যাব লাগিব নিউজ সেকশনত যোৱাৰ লগে লগে আমি পাম ഌ গো টু কৰিম আৰু প্ৰথমতে মোৰ লাকটো ট্ৰাই কৰিব লাগিব তো কিমান পাৰ্চেণ্ট লাক মানে অফ পাম মই আপোনালোকে কমেণ্ট এটা কৰি আগতে জনাওক এতিয়াই জনাওক কমেণ্ট এটা কৰি কিমান পাৰ্চেণ্ট মই অফ পালোঁ তো প্ৰথমতে ট্ৰাই ইউৰ লাক তো ট্ৰাই ইউৰ লাকত মই মোৰ লাকটো চাম তো আপোনালোকো কিমান পাৰ্চেণ্ট পালে কমেণ্ট এটা কৰি জনাবলৈ নাপাহৰিব তো ষ্টাৰ্ট ষ্টপ তো ভাই মাত্ৰ 58% অফ পাইছোঁ আপোনালোকে কিমান পালে কমেণ্ট এটা কৰি জনাবলৈ একেবাৰে নাপাহৰিব আৰু ভিডিঅ' এটা লাইক কৰি দিব তো প্ৰথমতে দেখিছে বেনিচিট বাইকাৰ বাণ্ডল মেইন বাণ্ডলটো হৈছে বেনিচিট বাইকাৰ বাণ্ডল আৰু নেক্সট আহিছে আফটাৰ আৱাৰ হোৱাইট টি চাৰ্টটো পেণ্ট তাৰপিছত আপোনালোকে পাব ৰেড চিলি ৰেড হট চিলি হেয়াৰটো তো আৰু দ্য ৱাৰিয়ৰ বেকপেক দ্য ৱাৰিয়ৰ লুট ক্ৰিয়েটটো দেখিছে আপোনালোকে আৰু ডাবল স্কাল ডায়মণ্ড ৰয়েল ভাউচাৰ ৱেপন ৰয়েল ভাউচাৰ বাৰু থাকেই আৰু নেক্সট আহিছে ৰ'ব'পেট আৰু ৰ'ব'পেটৰ ৰিম'ট আহিছে আৰু বেছ 50টা আহিছে 10টা ডায়মণ্ডত আৰু ইনকিউবেটৰ ভাউচাৰ আহিছে তো নেক্সট আমি সুইচ কৰিম ফিমেল বাণ্ডলত আপোনালোকে দেখা পাইছে এটা কথা মন কৰিব যে ফ্ৰী দেখুৱাইছে সুইচ টু ফ্ৰী আগতে যিমানবোৰ ഌ আহিছে সকলোবোৰতে আপোনালোকে ডায়মণ্ড লাগে সুইচ কৰিবলৈ তো এইবাৰ একেবাৰে ফ্ৰী দিছে যিমানবাৰে আপোনালোকে সুইচ কৰক ফিমেলৰ পৰা মেললৈ মেলৰ পৰা ফিমেললৈ তো আপোনালোকে ফ্ৰীতে কৰিব পাৰিব নেক্সট আমি আহি গ'লোঁ ফিমেল বাণ্ডলত সোমাই যোৱাৰ লগে লগে ৰিনেম কাৰ্ড এটা ওপৰত দেখিব আপোনালোকে আৰু দেখিব পেট যোনটো ফক্স পেট এই ফক্স পেটটো আছে ইয়াত তো বঢ়িয়া ഌ এইবাৰ তো আৰু নেক্সট আহিছে আমাৰ যোনটো ষ্টেফি কেৰেক্টাৰ ফিমেল কেৰেক্টাৰটো আহিছে আৰু আহিছে হিপ হপ ছানগ্লাছ ফিমেলৰ তো এইখিনি ফিমেল বাণ্ডলৰ হয় তো ফক্স পেটটো আহিছে ইয়াত স্পিৰিট ফক্স পেট তো বঢ়িয়া আৰু ৱেপন ৰয়েল ভাউচাৰ ইনকিউবেটৰ ভাউচাৰ এইখিনিতো থাকেই তো আৰু এটা কথা মেইন ইম্পৰ্টেণ্ট কথাটো হৈছে ইলাইট পাছ কাৰ্ডটো এইবাৰ আহিছেনে নাই তো আপোনালোকে দেখা পালে মোৰ ইয়াত ইলাইট পাছ কাৰ্ডটো নেদেখুৱালে কাৰণ মই ইলাইট পাছটো ল'লোঁ অলৰেডি ল'লোঁ তো যাৰ যোনে এইবাৰ ইলাইট পাছটো লোৱা নাই যোনে লোৱা নাই তো তেওঁলোকৰ ইলাইট পাছ কাৰ্ডটো শ্ব' কৰিব মোৰ শ্ব' কৰা নাই কাৰণ মই ইলাইট পাছ ল'লোঁ এইবাৰ তো সেইটোৱে কথা ইলাইট পাছ কাৰ্ড চববাৰে আহে ഌ এইবাৰো আহিছে কিন্তু যোনে ইলাইট পাছ অলৰেডি ল'লে তেওঁলোকৰ তাত শ্ব' নকৰে আৰু যোনে নাই লোৱা তেওঁলোকৰ তাত শ্ব' কৰিব আৰু লগালগ কিনি লওক আপোনালোকে ইলাইট পাছটো লৈ লওক তো আজি ভিডিঅ'টো ইমানে যদি ভিডিঅ'টো ভাল লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ এৰিছোঁ বাই বাই